গাইস নমস্কাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেখো বাকিন্তি কৈ আছোঁ আমাৰ এইটো নতুন চেনেল আমি এইটোৱে আমাৰ প্ৰথম ভিডিঅ' চেনেলটোৰ নাম আমাৰ কামৰূপীয়া ল'ৰা ব্লগ আমি চেষ্টা কৰি যাম চব আমাৰ আজি আমি আমাৰ গাঁৱৰ পৰিৱেশটো দেখাবৰ কাৰণে আমি চেষ্টা কৰিম ধুনীয়া পৰিৱেশ গাইস গাঁৱৰ তাকে দেখাম আপোনালোকক মোৰ নাম হিৰক মোৰ নাম পিগু মোৰ নাম ইন্দ্ৰজিৎ আপোনালোকে ভিডিঅ'টো চাই থাকক সুন্দৰ পৰিৱেশ আমাৰ গাঁৱত গাইছে আপি আহিছে চাওক সেইকাৰণে অলপ চালত থুজ দিছোঁ একদম আপি দেখি তাৰ খোজ নাচাগে আপি দেখি পাখনটো তাৰ খোজ গাইছ আহি আপি তুইটো আপি গাইছ বহুত সৰু আপি সেই সৰু আপিটোকো সি নেৰে সি সৰু আপিটোকো নেৰে হেই ৰ গাইছে এইটো আপি হেই সৰু আপি দেখো দে হ'ব দে আমাৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট লগ পাই আছোঁ বাই বাই আমি কচিটোতে ভিডিঅ'টো গোটাই কচিটোতে ক'লোঁ কথাগিলাখান আমি মানে লিখিতকৈ চলি নহয় আমি কচিটোৱে কওঁ সেইকাৰণে কচিটোতে বনালোঁ আৰু যদি আমাক অলপমান মৰম দিয়ে তেতিয়াহ'লে আমিও লিখিতকৈ ভিডিঅ' বনাব চেষ্টা কৰিম আৰু যেন কচিটোৱে আৰু কচিটোতে বনাই যাম সেইকেইদিন অলপ ভিডিঅ'টো চাই ভাল পালে অলপ লাইক কমেণ্ট কৰি দিলে বোলে আৰু ছাবস্ক্ৰাইবটো মেইন ছাবস্ক্ৰাইবটো চবেই কৰিব লাগে